নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মাছৰ আঞ্জা বনাব লৈছোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাম। ঘৰৰে মাছ ধুই বাছি লৈছোঁ আৰু মই লগতে বেঙেনা দুটা পুৰি লৈছোঁ। বেঙেনা দুটা অলপ পুৰা হৈ গৈছে, অকণমান বাকী আছে। মই জুইত বেঙেনা দুটা পুৰি লৈছোঁ আৰু ওপৰত মই কেৰাহী পাতি তেল দি থৈছিলোঁ আৰু লগতে মাছ কেইপিচো ফ্ৰাই কৰি লৈছোঁ। মাছ কেইপিচ ফ্ৰাই কৰা হৈয়ে গৈছে। মই কাঢ়ি ল'ম মাছ কেইপিচ আৰু এয়া মই মাছ কেইপিচ কাঢ়ি লৈছোঁ। মাছ কেইপিচ কাঢ়ি মই এইফালে পিঁয়াজ আৰু পিঁয়াজ এটা, বিলাহী দুটা লৈছোঁ আৰু নহৰু 5-6 ফুটামান লৈছোঁ আৰু লগতে জিৰা দিম, অইন একো মছলা নিদিওঁ আৰু জলকীয়া দুটা মই লৈছোঁ, কাৰণ বেছি জলকীয়া দিয়া নাই, ছোৱালীজনীয়ে বেছি জ্বলা খাব নোৱাৰে। আৰু এই পাতটো আমাৰ এইফালে টেঙেচি টেঙা বুলি কয়, বেলেগে কি বুলি কয় নাজানো বাৰু। এই পাতটো এমুঠি লাগিব আৰু মই বেঙেনাকেইটা দুটা বেঙেনা আছিলে, বেঙেনাকেইটা ধুনীয়াকৈ থেতেলিয়াই লৈছোঁ এখন হেতা লৈ বাতি এটাত, যেনেকৈ পিটিকা বনাওঁতে আমি থেতেলিয়াই লওঁ। আৰু মই ইফালে কেৰাহী পাতি ৰাখিছোঁ, কেৰাহী পাতি মই পিঁয়াজ দি দিছোঁ। কেৰাহীত তেল গৰমেই হৈ আছিলে, মানে মই অলপ দেৰি হ'ল তেল দি থোৱা, সেইকাৰণে লগে লগে পিঁয়াজ দিয়ে দিলোঁ। মই পিঁয়াজটো ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ। লগতে মই নহৰু দি দিছোঁ। নহৰুটো দিয়াৰ পিছত লৰাই থাকিব, কাৰণ নহৰু দিয়াৰ পিছত তেলটো গৰম হৈ থাকিলে পটককৈ নহৰুটো জ্বলি যায়। আৰু লগতে মই জলকীয়া দুটাও দি দিম তেলতে। মই ভাজি আছোঁ, এতিয়া দিব পৰা হৈ গ'ল, কাৰণ পিঁয়াজটো ব্ৰাউন কালাৰ নিচিনা হৈ গ'ল। তাৰ লগে লগে মই বিলাহীকেইটা দি দিলোঁ। বিলাহী দুটা আছিলে কাটি লোৱা, সেই বিলাহী দুটা দি দিলোঁ। বিলাহী দুটা অলপ সময় ভাজি ল'ম। মই মাজে মাজে বিলাহীকেইটা ঢাকি দিম, কিন্তু মোৰ ঢাকি দিয়াটো মোৰ ভিডিঅ' কৰিবলৈ নহ'ল। আৰু লগতে মই দি দিছোঁ হালধি, লগতে নিমখো দি দিম। নিমখটো দিলে বিলাহীটো সোনকালে গলি যায়। আৰু মই কৈছিলোঁ অইন মছলা দিয়া নাই, অকল জিৰা দিছোঁ। মই লগতে তেলতে মই বিলাহীটোৰ লগতে মই জিৰাটো দি দিছোঁ। ধুনীয়াকৈ লৰাই দিব গোটেইখিনি দি হ'লে। বিলাহীখিনি দেখিছেনে, গলিয়ে গৈছে, নিমখ দি দিলোঁ যে। এনেকৈ ভাজি থাকিব লৰাই লৰাই। আৰু লগতে অলপ দেৰি ভজাৰ পিছতে যিখিনি পিটিকা আছিলে বেঙেনাৰ পিটিকাখিনি দি দিছোঁ। বেঙেনা পিটিকাখিনি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই দিব। লৰাই ভাজি থাকিব ঢাকি ঢাকি। 5 মিনিটমান ভাজিলেই হ'ব। বেঙেনাখিনি যিহেতু পিটিকা মানে পুৰি থোৱা আছিলে, সিজিলেই অলৰেডি। অলপ সময় ভাজিলেই হ'ব, 5 মিনিটমান।
খাব পাৰি ন বিলাহীটো এনেকৈ বনাব বেলেগ এটা টেষ্টি হয় ন দি পিনে খালে মানে কিবা এটা গোন্ধ এটা আছে মই এয়া 5 মিনিটমান ভজাৰ পিছত এনেকুৱা ধৰণে হৈ যায়। আৰু মই লগতে পানী দিলোঁ, পানীখিনি উতলি আছিলে, উতলি থকাৰ সেইবোৰ মই পানী দিয়া ভিডিঅ' কৰিবলৈ নহ'ল, অকণমান দিগদাৰ হয়। আৰু টেঙেচি এই পাতটো মই দি দিছোঁ, পাত মানে ঠাৰিবিলাকো দিছোঁ, ঠাৰিটো বান্ধি দিছোঁ, বান্ধি পিনে পাতটো মই যিটো আঞ্জা উতলি আছে ন আঞ্জাৰ পানীত মই ভিতৰলৈ ভৰাই দিম পাতখিনি আৰু ঠাৰিখিনি উলিয়াই থ'ম, যাতে মই ঠাৰিখিনিত দাঙি পেলাই মই মানে উলিয়াই পেলাই দিব পাৰোঁ, তাৰ পাতখিনি তাৰ ভিতৰত থাকি আহিব আঞ্জাত। এয়া দেখিছেনে উতলি আছে, তাৰ বেছি সময় নালাগে, 2 মিনিটমানতে মানে পাতখিনি পৰিয়ে আহে। এনেকৈ গৰম হৈ থাকে যে কিবা হেতা বা কিবা হেৰি এখনেৰে এনেকৈ উলিয়াই লৈ আহিব, এনেকৈ জোকাৰি দিব আপুনি, জোকাৰি দিলে তাত যিখিনি পাত আছে পাতখিনি সৰি পৰিব আঞ্জাখিনিত। আৰু ঠাৰিবিলাক পেলাই দিব, ঠাৰিবিলাক নালাগে দিব। ঠাৰিটো দিওঁ বুলি ক'লেও দিব পাৰে, কিন্তু খাবলৈ ভাল নহ'ব চাগে, মই ঠাৰিটো নিদিওঁ, ঠাৰিখিনি এইকাৰণে বান্ধি পিনে এক্সট্ৰাকৈ ওপৰলৈ উলিয়াই থওঁ। আৰু পাতখিনি এইখিনি দেখিছেনে পৰি আহিলে তাতে, পাতবোৰ এইবোৰ দেখিছেনে নীলা নীলা, আৰু লগতে মই মাছখিনিও দি দিছোঁ। মাছখিনি দি পিনে আপুনি কিমান উতলাব, পানীটো যিমানটো জোখত লাগে। আমাৰ হৈ গ'ল এইফালে ৰেডি, এয়া দেখিছেনে কিমান সোৱাদ হ'ল খাবলৈ, বহুত টেষ্টি লাগিলে। গতিকে আপোনালোকেও বনাই খাব, এবাৰ ট্ৰাই কৰি চাব, বনাই খালে গম পাব। গতিকে মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিল, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।